মানুহে ধন উপাৰ্জন কৰিবলৈ বহুত ৰাস্তা উলিয়াই লয়, কিন্তু উপাৰ্জনহে নহয়। আজি আপোনাক মই শাস্ত্ৰৰ দ্বাৰা এই গোটেই কথাখিনি বুজাই দিম। কেইটামান এনেকুৱা ধৰণৰ উপায় আপোনালোকক কম, সেই নিয়মখিনি যদি আপোনালোকে শুদ্ধকৈ পালন কৰে, তেতিয়াহ'লে আপোনালোকৰ ধন উপাৰ্জনো হ'ব আৰু চিৰস্থায়ীভাৱে আপোনালোকৰ হাতত জমা থাকিও যাব। আপোনাৰ জীৱনৰ ধনৰ সমস্যাসমূহৰ ওপৰত এনেকুৱা এটা উপায় আপোনালোকক আগবঢ়াম, যিটো উপায়ৰ জৰিয়তে চিৰদিনৰ কাৰণে আপোনালোকৰ টকাৰ অভাৱ শেষ হৈ পৰিব। আপোনালোকে শুদ্ধ নিয়মেৰে যদি এই উপায়টো কৰি লয়, জীৱনত টকাৰ অভাৱ নাথাকিব। আপোনালোকৰ বেমাৰ আজাৰ, ঘৰুৱা সমস্যা এই গোটেইখিনি চিৰদিনৰ কাৰণে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। লগতে আপোনাক আৰু এটা উপায় আগবঢ়াম। আপোনাৰ কথা কোনোবাই যদি নামানে, কেনেকৈ মনাব লাগে, কাৰণ এই উদ্ভিদজোপা এক চমৎকাৰী গুণ থকা উদ্ভিদ। এই উদ্ভিদৰ দ্বাৰা তন্ত্ৰ শাস্ত্ৰক ব্যৱহাৰ কৰা হয় আৰু আপোনাক ইমান সহজকৈ শিকাই দিম, যাৰ কাৰণে যেনেকুৱা ধৰণৰ সমস্যাই নহওক আপুনি সৰলভাৱে পাৰ কৰি যাবলৈ সক্ষম হ'ব। অলপ সময়ৰ ভিতৰতেই আপোনাক আটাইকেইটা উপায় বিতংকে ব্যাখ্যা কৰা হ'ব। মাত্ৰ আপুনি ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। ইয়াৰ লগতে আপোনাৰ জীৱনৰ সুখ সমৃদ্ধিৰ কাৰণেও কেইটামান উপায় আগবঢ়া হ'ব। আপুনি ধন আৰু বৈভৱ কেনেকৈ লাভ কৰিব পাৰিব, এই তিনিটা উপায় ইটোৰ লগত সিটো অকমান পাৰ্থক্য থাকিব। কিন্তু যদি আপুনি এই উপায়কেইটা কৰি লয়, আপোনাৰ জীৱনত টকাৰ অভাৱ চিৰদিনৰ কাৰণে নাথাকিব। লগতে আপোনাক এইটোও ক'ব পাৰি, ধন টকা পইচা বা ঐশ্বৰ্য বিভূতিক আপোনাৰ হৈ কোনোবাই ঘৰখনলৈ টানি থাকিব। হয়, আপুনি ঠিকেই শুনিছে, কাৰণ এই গছজোপাত স্বয়ং মাতা লক্ষ্মীৰ বাসস্থান, ভগৱান বিষ্ণুৰ বাসস্থান, লগতে মহাদেৱ আৰু শনিৰ বাসস্থান বুলি বিশ্বাস কৰা হয় এই উদ্ভিদজোপাত। লগতে হনুমান হৈছে কলিযুগৰ দেৱতা আৰু সাক্ষাৎ সেই হনুমানেও সেই গছজোপাতেই নিবাস কৰে। আৰু সকলোতকৈ ডাঙৰ কথাটোৱে হৈছে এই গছৰ শিপাত মা গংগাৰ বাসস্থান আছে। হয়, সেইকাৰণে এই গছৰ শিপাৰ ইমান উপকাৰ আছে, তাৰ আপুনি অনুমানেই কৰিব নোৱাৰিব। আৰু যদি কোনো দম্পতীৰ সন্তান জন্ম হোৱা নাই বা সন্তান লাভ কৰিবলৈ অসমৰ্থ হৈছে, তেতিয়াহ'লে আপুনি এই উদ্ভিদজোপাৰ শিপাখিনি আৰু সেই শিপাখিনি শুকুৱাই লৈ সেই শিপাখিনি জ্বলাই তাৰ পৰা যিখিনি ছাই ওলাব, সেই ছাইখিনি যদি আপুনি শুদ্ধ ঘিউৰ লগত সেৱন কৰিব পাৰে, তেতিয়াহ'লে এমাহৰ ভিতৰতে গৰ্ভধাৰণৰ ইংগিত আপোনালোকে পাবলৈ সক্ষম হ'ব। এই গছজোপাৰ নামেই হৈছে অপমাৰ্ক। আয়ুৰ্বেদ শাস্ত্ৰত এই গছজোপাৰ বিষয়ে আচৰিত ধৰণৰ তত্ত্ব গুণ থকা ব্যাখ্যা উল্লেখ কৰা দেখিবলৈ পোৱা যায়। এই গছজোপা ইমানেই গুণদায়ক যে তাৰ বিষয়ে আপুনি যদি অধ্যয়ন কৰে, তেতিয়াহ'লে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব কিমান ঔষধি গুণ হিচাপে এই গছজোপাক ব্যৱহাৰ কৰা হয়। এই সম্পৰ্কে আপোনালোকে অন্তত আজিৰ ভিডিঅ'ত কিছু আভাস পাবলৈ সক্ষম হ'ব। বহু বেমাৰত এই অপমাৰ্ক গছজোপা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ঔষধি গুণৰ ক্ষেত্ৰত। লগতে চমৎকাৰিতাও এই গছজোপাত অতি পৰিমাণে পোৱা যায়। যাৰ ধনৰ অভাৱ আছে, যাৰ কেঁচুৱাৰ অভাৱ আছে, যাৰ ঘৰত অশান্তি, স্বামীয়ে স্ত্ৰীৰ কথা নুশুনে, স্ত্ৰীয়ে স্বামীৰ কথা নুশুনে, ঘৰত বিশৃংখলতাৰে বাস কৰিছে, তেওঁলোকে যদি এই গছজোপাৰ দ্বাৰা কোনো নিয়ম কৰি লয়, যিখিনি নিয়ম আপোনালোকে কৰাৰ মাত্ৰকেই আপোনাৰ ঘৰখন শান্তিময় পৰিৱেশ আহিব, ধন ধানেৰে উপচি পৰিব আৰু আপোনালোকৰ ঘৰখনত স্বামী স্ত্ৰীৰ হওক বা ওচৰ চুবুৰীয়াৰ লগত যি বিশৃংখলতা আছে, অকামিলা আছে, সেই অকামিলাখিনি আঁতৰি যাবলৈ সক্ষম হ'ব। এই গছজোপাত দেৱতাৰ বাস কৰাৰ বলত এই গছজোপাক উপযুক্ত নিয়মেৰে আপোনালোকে যদি আপোনালোকৰ কোনো আশা কৰি এই গছজোপাৰ ঔষধ তৈয়াৰ কৰি আপোনালোকে খায় বা ব্যৱহাৰ কৰে বা ঘৰৰ দুৱাৰ মুখত হওক উপযুক্ত নিয়মেৰে যদি ৰাখে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত এই সমূহ সমস্যা নাইকিয়া হ'ব। আপোনালোকৰ জীৱনৰ ধনৰ সমস্যা সমূলি যদি নাইকিয়া কৰিব বিচাৰিছে, তেনেহ'লে এই গছজোপাৰ দ্বাৰা যি বিধি উল্লেখ কৰিছে, এই বিধিৰ দ্বাৰা যদি আপোনালোকে নিয়ম পালন কৰে, তেতিয়াহ'লে
এনে ধৰণৰ সমস্যাসমূহ আপোনালোকে নাশ কৰিবলৈ সক্ষম হ'ব। বলক ভিডিঅ'টো বিতংকৈ আলোচনা কৰোঁ। বহুখিনি তথ্য আপোনালোকক দিবলৈ অসুবিধা হ'ব, কাৰণ এই গছজোপাৰ গুণৰ পৰিমাণে হাজাৰ হাজাৰ বেমাৰৰ ঔষধত ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক হওক, তান্ত্ৰিক ক্ষেত্ৰতে হওক বা বনৌষধি হিচাপে হওক। গতিকে সকলো দিশ আপোনালোকক উল্লেখ কৰিব নোৱাৰি, কাৰণ ইয়াত বিভিন্ন বাধা থাকিব পাৰে। সেইসমূহ আপোনালোকে নিশ্চয় বুজি পাইছে। সেয়েহে যিকেইটা থুলমূলকে ক'ব পাৰি সেইকেইটা আপোনালোকক উল্লেখ কৰিছো। এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, আপোনালোকৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব, যিসকলে এই ঔষধৰ দ্বাৰা কিছু সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি খোৱা বোৱা কৰাৰ পিছত আপোনাৰ যদি খাদ্য বস্তু ডাইজেষ্ট হোৱা নাই, তেনেহলে এই উদ্ভিদৰ দ্বাৰা আপুনি সুস্থ হবলৈ সক্ষম হ'ব। এই উদ্ভিদৰ যদি আপুনি শিপা বা পাতৰ অংশ পিহি পেলাই তাৰ ৰসটো খায়, আপোনাৰ বডিটোৰ ভিতৰত থকা বহু বেমাৰ অতি কম সময়তে ভাল কৰিবলৈ সক্ষম হ'ব। ডাঙৰ ডাঙৰ বেমাৰৰ পৰা ধৰি সৰু বেমাৰলৈকে সকলো বেমাৰ আপুনি ঠিক কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ দাঁতৰ সাংঘাতিক বেমাৰ আছে, দাঁতৰ ভয়ংকৰ সমস্যাত ভুগি আছে, এই গছজোপাৰ শিপাই হওক, পাতৰ অংশই হওক, আপোনালোকে লওক, তাৰ পিহি আপোনালোকে অলপমান নিমখ মিছাল কৰি সেইখিনিৰ দ্বাৰা যদি আপোনালোকে দাঁত ব্ৰাছ কৰে, দাঁতৰ যিমানেই ভয়ংকৰ বেমাৰ নহওক, আপোনালোকৰ জীৱনৰ পৰা 2 দিন 3 দিনতেই দৌৰ মাৰিবলৈ বাধ্য হ'ব। চিৰদিনৰ কাৰণে আপুনি সুস্থ হৈ পৰিব। সেইকাৰণেই এই গছজোপাক অমৃতৰ লগত তুলনা কৰিছে। এই গছজোপা দেৱতাৰ দ্বাৰা পৃথিৱীৰ মনুষ্যই বৰদান হিচাপে লাভ কৰিছে। আয়ুৰ্বেদিক গুণাগুণৰ ক্ষেত্ৰত ই এক ভাণ্ডাৰ ৰূপে পৰিচিত হৈছে। লগতে মানৱ জীৱনে এই গছজোপাৰ দ্বাৰা অসংখ্য বেমাৰ আজাৰ ঠিক কৰিবলৈ সক্ষম হৈছে। এই গছজোপাই ভগৱান শিৱৰ পৰা বৰদান প্ৰাপ্ত বুলি সকলোৱে বিশ্বাস কৰে। সেইকাৰণে এই গছজোপাত দেৱতাসকলৰ বাস হিচাপে সকলোৱে গণ্য কৰে। এই গছজোপা ইমানেই পবিত্ৰ, ইমানেই শক্তিশালী, ইমানেই ঐশ্বৰ্যৱান, যিসকলে চিনি পায় তেওঁলোকে নিশ্চয় ইয়াৰ পৰা লাভ উঠাবলৈ সক্ষম হৈছে, আৰু যিসকলে চিনি নাপায় সেইসকলেও আজি চিনি ল'ব পাৰিব। স্ক্ৰীনত আপোনালোকে ইয়াৰ পাত দেখিবলৈ পাই আছে। এই গছজোপাৰ নাম হৈছে অপমাৰ্ক। এই গছজোপাৰ দ্বাৰা আমি আমাৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ সক্ষম হওঁ, বিশেষকৈ ধনৰ সমস্যা। এই উদ্ভিদজোপা যদি আপুনি শিপা অংশ ছিঙি আনি ঘৰৰ দুৱাৰ মুখত, ঘৰখনৰ মূল দুৱাৰ মুখত যদি আপোনালোকে ওলোমাই ৰাখে, তেতিয়াহলে আপোনাৰ গৃহত ধনৰ লক্ষ্মী, ধনৰ দেৱী লক্ষ্মী চিৰদিনৰ কাৰণে বন্দী হৈ পৰিব বুলি গণ্য কৰা হয়। মানে আপোনাৰ ঘৰখনলৈ লক্ষীৰ চিৰস্থায়ী বাসস্থান হিচাপে পৰিণত হ'ব। ইমানেই টকা পইচা আহিব, আপোনালোকৰ জীৱনৰ পৰা ধনৰ সমস্যা চিৰদিনৰ কাৰণে নাইকিয়া হৈ পৰিব। যিসকলে নাজানে যে কোন বাৰত আমি এই গছজোপা আমাৰ ঘৰখনৰ মূল দুৱাৰত লগাব লাগে, যাৰ কাৰণে আমাৰ গৃহত ধনৰ অভাৱ নাইকিয়া হ'ব, বাৰটো হৈছে, সেই বাৰটো হৈছে শুক্ৰবাৰৰ দিনাখনি, অন্যথা বুধবাৰৰ দিনাখনি। বুধবাৰ আৰু শুক্ৰবাৰ এই দুইটা বাৰকে লক্ষ্মী মাৰ দিন হিচাপে গণ্য কৰা হয়। সেইকাৰণে এই দুইটা দিনত আপোনালোকে এই উদ্ভিদক শিপাৰ সৈতে উঘালি আনি অলপ দিন শুকুৱাই, 2-4 দিন শুকুৱাই আপুনি যদি এখন সুন্দৰ ৰঙা কাপোৰত মেৰিয়াই বান্ধি তাৰ লগত কেইটামান আপোনাৰ গৃহত থকা, আপোনাৰ ঘৰখনৰ ভিতৰত থকা চাউল, ঈশ্বৰৰ নাম লৈ পেলাই কেইটামান চাউল এই উদ্ভিদজোপাৰ লগত দি আপুনি যদি লক্ষ্মী মাৰ মন্ত্ৰ ফাঁকি উচ্চাৰণ কৰি সুন্দৰকৈ মূল দুৱাৰৰ মুখত ওলোমাই ৰাখি দিয়ে, তেতিয়াহলে আপোনাৰ ঘৰখনত টকাৰ অভাৱ শেষ হ'ব। আপোনালোকৰ যদি স্বামী স্ত্ৰীৰ মাজত সদায় ভুল বুজাবুজি হৈ আছে, এই উদ্ভিদজোপা শিপাৰে সৈতে উঘালি আনি আপোনালোকৰ শোৱনি কোঠাত বিচনাৰ কাপোৰৰ মাজত যদি আপোনালোকে ৰাখি দিয়ে, তেতিয়াহলে স্বামী স্ত্ৰীৰ মাজত থকা অশান্তি দূৰ হয় বুলি সকলোৱে বিশ্বাস কৰে। লগতে যিসকলৰ গৰ্ভধাৰণ হোৱাৰ ক্ষেত্ৰত কিছু সমস্যাত ভুগি আছে বা তেওঁলোকে সন্তানৰ কাৰণে চিন্তিত হৈ আছে, তেনে লোকসকলে এই অপমাৰ্ক গছজোপা শিপা অংশ আনি সুন্দৰকৈ চাফ চিকুণ কৰি ধুই তাৰ পিছত সেইখিনি থেতেলিয়াই তাৰ পৰা যিখিনি ৰস ওলাব, সেই ৰসখিনি এখন চামুচৰ দ্বাৰা যদি আপোনালোকে 3 দিনে 3 চামুচ খায়,
দিনকেইটা মনত ৰাখিব লাগিব যিদিনাখনি আপোনালোকৰ মহিলাগৰাকী মাহেকীয়া হ'ব সেই মাহেকীয়া হোৱাৰ পৰা 7 নম্বৰ দিনত যিদিনাখনি আপোনালোকৰ 7 নম্বৰৰ দিন হ'ব সেই দিনটোতে এই ঔষধবিধ আপোনালোকে 7 নম্বৰৰ দিনা এচামুচ 8 নম্বৰৰ দিনা এচামুচ 9 নম্বৰৰ দিনা এচামুচ এদিনকৈ 3 চামুচ যদি আপোনালোকে খায় তেনেহলে সেই মাহটোতে আপোনালোকে গম পাব যে আপোনালোকৰ গৰ্ভধাৰণ ইতিমধ্যে ৰখিছে আপোনালোকে সন্তান সম্ভাৱনা হ'বলৈ গৈ আছে আৰু নিয়মে সংযমে সেই মাহটো থাকিবলৈ চেষ্টা কৰিব কাৰণ সেই মাহতেই আপোনাৰ গৃহত সন্তানৰ আগমন হ'ব এই কথাটো যদি আপোনালোকে গুৰুত্ব সহকাৰে মনত ৰাখি লয় অপমাৰ ফুলজোপাৰ অপমা গছজোপাৰ যদি নিয়মটো শুদ্ধৰূপে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰত সন্তানৰ মুখ দেখিবলৈ সক্ষম হ'ব প্ৰিয় বন্ধুসকল মনত ৰাখিব অপমা গছজোপা আপোনালোকে ভালেখিনি ঔষধৰ কামত ব্যৱহাৰ কৰিব পাৰে যাৰ কথা আয়ুৰ্বেদত বিতংকে উল্লেখ আছে বহুখিনি তথ্য আছে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আপোনালোকক ক্ৰমান্বয়ে বেমাৰ অনুযায়ী আৰু সমস্যা অনুযায়ী আপোনালোকক সমাধান দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এই উদ্ভিদজোপাক আপোনালোকৰ ঠাইখনত কি নামেৰে জনা যায় আপোনালোকে যেতিয়া কমেন্টত জনাব বহু মানুহে জানিবলৈ সক্ষম হ'ব যে এই গছজোপা জায়গা অনুসৰি কি নামেৰে জনাজাত কি নামেৰে জনা যায় তাৰ কাৰণে মানুহ সচেতন হ'ব পাৰিব সজাগ হ'ব পাৰিব আৰু এই উদ্ভিদ জোপাৰ দ্বাৰা ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব প্ৰিয় বন্ধুসকল এয়াই আছিল এই উদ্ভিদজোপা আপোনালোকে য'তেই দেখে এৰি থৈ নাহিব উঘালি লৈ আনক বা সাৱধানে উঠাই লৈ আনক আনি ঘৰত শুকুৱাই ভাল জেগাত থৈ দিয়ক আপোনালোকে যেতিয়া সমস্যাত পৰিব এই উদ্ভিদজোপাৰ শিপা অংশই হওক বা পাতৰ অংশই হওক পিহি পেলাই গুড়ি কৰি পাউডাৰ কৰি আপোনালোকে যদি ব্যৱহাৰ কৰে বা কেঁচাই যদি থেতালিও তাৰ ৰস আপোনালোকে খায় স্বাস্থ্যৰ বেমাৰৰ ক্ষেত্ৰতো ই অতি উত্তম বেমাৰৰ ক্ষেত্ৰতো ভাল স্বাস্থ্যৰ ভিতৰত থকা ডাঙৰ ডাঙৰ সমস্যা কাৰণেও ভাল গতিকে আপোনালোকে নিশ্চিন্ত মনে এই উদ্ভিদজোপাৰ পৰা ইয়াৰ ঔষধি গুণ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰিয় বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে যদি তথ্য পাবলৈ সক্ষম হৈছে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ প্ৰফাইলত জমা কৰি ৰাখিবলৈ চেষ্টা কৰিব যিকোনো সমস্যা যদি আপোনালোকৰ আছে তেনেহলে এই চেনেলটোৰ কমেন্টত আপোনালোকে সুধিব পাৰে মই যিমান পাৰো আপোনালোকক উত্তৰ ঘূৰাই দিবলৈ চেষ্টা কৰিম লগতে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব সমস্যা বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আপোনালোকে পাবলৈ সক্ষম হ'ব আপোনালোকক পুনৰ অন্য এটা ভিডিঅ' লগ পাম আজিলৈ ধন্যবাদ